Hello everyone, welcome back to our channel Mulberry Silk Hub. Namaskar, আপোনালোক সকলোকে আমাৰ চেনেল Mulberry Silk Hub লৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকৰ ওচৰলৈ পিয়ৰ টছ কালেকশ্যনটো লৈ আহিছো। এই কালেকশ্যনটোৰ প্ৰত্যেকযোৰ সেটতে সিল্ক মাৰ্ক থাকিব। এইযোৰ আমাৰ প্ৰথম কাপোৰ, এইযোৰত আপোনাৰ পিংক কালাৰ আৰু হোৱাইট কালাৰ সূতাৰ কাম হৈছে। আমাৰ 2 নম্বৰ কাপোৰযোৰত মাৰুন কালাৰ কাম হৈছে। আজিকালি বহুতে মুগা বাদ দি টছ পিনিব প্ৰেফাৰ কৰে কাৰণ দেখিবলৈ মুগাৰ নিচিনা যদিও দামটো কিন্তু আধা হয়। এইযোৰ আমাৰ 3 নম্বৰ কাপোৰযোৰ, তাতে নীলা আৰু গোল্ডেন গুণাৰ কাম হৈছে। বুটাখিনি অকমান ডাঙৰ আগৰ দুযোৰতকৈ। আমাৰ 4 নম্বৰ কাপোৰযোৰ ৰঙা আৰু গোল্ডেন গুণাৰ কাম হৈছে। ইয়াৰে ম্যাক্সিমাম কাপোৰত গছ ডিজাইনে দিয়া হৈছে, কিন্তু সিল্ক মাৰ্ক থকা বাবে আপোনালোকে পিউৰিটি 100% গ্যাৰান্টিড হয়, চিন্তাই কৰিব দৰকাৰ নাই। এইযোৰ আমাৰ 5 নম্বৰ কাপোৰযোৰ ৰেড আৰু গোল্ডেন গুণাৰ কাম হৈছে। এইযোৰ আমাৰ অকমান কালাৰিং টছ মানে ডাই কৰা হৈছে টছ কাপোৰযোৰৰ, আৰু ইয়াতো সিল্ক মাৰ্ক থাকিব আৰু পিংক কালাৰ আৰু মাল্টি কালাৰ সূতা কাম আছিল। আৰু এইযোৰ কাপোৰ চাওক, সেম ডিজাইনত ইয়াতে ৰেড গোল্ডেন গুণা আৰু ব্লেক কালাৰৰ সূতাৰ কাম হৈছে। এইযোৰ কাপোৰ চাওক, মাৰুন কালাৰত আপোনাৰ মাজে মাজে ইয়েলো বুটা দিয়া হৈছে। এই গোটেইকেইযোৰ কাপোৰতে সিল্ক মাৰ্ক থাকিব। এতিয়া এইযোৰ চাওক, মুগা কালাৰৰ ওপৰত, মুগা যোনটো টছৰ কালাৰ হয় সেইটো কালাৰৰ ওপৰত আপোনাৰ মাৰুন কালাৰৰ সূতাৰ কাম হৈছে। এইযোৰ চাওক, গ্ৰীণ এণ্ড ৰেড কম্বিনেশ্যনটো ইমান ধুনীয়া লাগে নহয় জানো। এই কালাৰটো কম্বিনেশ্যনতে বুটাখিনি কৰা হৈছে। এইযোৰ আমাৰ মাৰুন আৰু ইয়েলো সূতাৰ কাম হৈছে এই কাপোৰযোৰত। এই গোটেইকেইযোৰ কাপোৰৰ ব্লাউজ চিম্পল হয়। এইযোৰ চাওক, এইযোৰ ৰেড আৰু গোল্ডেন কলকি ডিজাইনত বুটাবোৰ আছে আৰু পাৰিটোত গছ ডিজাইনখিনি আছে। এইযোৰ আমাৰ ব্লু কালাৰ আৰু ৰয়েল ব্লু কালাৰ, মানে দুটা ব্লু কালাৰৰ কম্বিনেশ্যনত সূতাবোৰেদি কাম কৰা হৈছে। এইযোৰ আমাৰ মাৰুন কালাৰত। এইবোৰ ডিজাইন একচুৱেলি বহুত পুৰণি ডিজাইন, আকৌ ওলাইছে, ঘূৰি আহিছে, আকৌ চলিছে। এইযোৰ অকমান বয়সস্থ মানুহ পিন্ধিলে বেছি ভাল লাগিব এই কাপোৰযোৰ। আপোনালোকে যদি আমাৰ কালেকশ্যনখিনি চাই ভাল পাইছে আৰু যদি কিনিব বিচাৰে তেন্তে ওপৰৰ স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰটোত যোগাযোগ কৰিব, আৰু নহ'লে আমাক ইনষ্টাগ্ৰাম লিংকটো দিয়া হ'ব তলত ডেছক্ৰিপশ্যনত, তাতে গৈ আমাক ফ'ল' কৰি আমাক মেছেজ কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।